নমস্কাৰ বন্ধুসকল, আজি আপোনালোকলৈ পুনৰবাৰ এটা অসমীয়া উইজডম লৈ পেলাই আহিছোঁ। যিহেতু কালি আমি তিনিটা প্ৰিন্সিপালৰ কথা কৈ আছিলোঁ, তাৰ আগদিনা আৰু তিনিটা, টোটেল 6টা ক'লোঁ আৰু আজি তিনিটা ক'ম। এই তিনিটা প্ৰিন্সিপাল PSSM-ৰ। PSSM মানে হ'ল পিৰামিড স্পেচিয়েল ছ'চাইটি মুভমেণ্ট, কাৰ দ্বাৰা হৈছে আপোনালোকে গম পায়। ব্ৰহ্ম ঋষি সুভাষ পত্ৰী ছাৰৰ সান্নিধ্যত তেওঁৰ আজ্ঞানুসাৰ, তেওঁৰ আদৰ্শৰ দ্বাৰাই আমি এই তিনিটা সূত্ৰ প্ৰত্যেকে যদি একচুৱেলি আজি তিনিটা ক'ব বিচাৰিছোঁ, টোটেল 18টা সূত্ৰ আছে, প্ৰিন্সিপাল আছে। এই প্ৰিন্সিপাল তিনিটা যদি মানি চলে তেওঁ পিৰামিড মাষ্টাৰ বুলি PSSM-ত ঘোষণা কৰা হয় বা PSSM-ৰে ব্যক্তি বুলি ধৰা হয়। আজি তিনিটা মই ক'ম। এটা হ'ল মৌন, এটা হ'ল দৰৱ ব্যৱহাৰ নকৰাটো, মেডিচিন ইউজ নকৰাটো, আৰু এটা হ'ল পূৰ্ণিমা ধ্যান। পূৰ্ণিমা ধ্যান, মৌনতা আৰু মেডিচিন ইউজ নকৰাটো, এই তিনিটাও PSSM-ৰ প্ৰিন্সিপালৰ ভিতৰত পৰে। দৰৱ ব্যৱহাৰ নকৰাটো আচৰিত হৈ গৈছে নহয় জানো শুনি পেলাই। একচুৱেলি ধ্যানৰ দ্বাৰা আমি শৰীৰটোক সুস্থ ৰাখিব পৰাৰ এনেকুৱা এটা মেকানিজিম হয় আমাৰ শৰীৰটো। আমি প্ৰতিক্ষণতে নিজকে সুস্থ কৰি ৰাখিবৰ বাবে কেৱল মাত্ৰ ধ্যানৰ প্ৰয়োজন। ধ্যানৰ বাহিৰে আৰু আমাক একো প্ৰয়োজন নাই। আমি যি মেডিচিন খাওঁ এইটো স্থূল শৰীৰটো ঠিক কৰিবৰ কাৰণে। একচুৱেলি বেমাৰবোৰ ভাল নহয়, তাক মাত্ৰ দবাইহে থোৱা হয়। মানে বেমাৰটো আৰম্ভ হৈছে, তাক কিয়ৰ নকৰে, তাক অকল হেঁচা দি পেলাই হৈ থকাটো অলপ মানে তাক অলপ এটা লেভেলত থৈ দিয়া হয় যে আপুনি অনুভৱ নকৰিব, আপোনাৰ মাইণ্ডটো ৰিলেক্স কৰি দিয়ে আৰু গম নোপোৱাকৈ আপুনি দৰৱটোৱে সেই অংশলৈ আপোনাৰ চেতনা নাযায়। তাৰ ফলত কি হয়, আপোনাৰ ভাৱ হয় যে মই আচ্ছা মই ভাল হৈ আছোঁ, কিন্তু সেইটো নহয়। দুদিনমানৰ পিছত বা বহুত দিনৰ পিছত দেখিব যে বেমাৰটো পুনৰ হৈছে। তাতকৈ আমাৰ PSSM-ৰ প্ৰতিজন সদস্যই কি কৰে, নিজকে নিজে ধ্যানৰ দ্বাৰাই প্ৰতিটো বেমাৰ ভাল কৰি লয়। আপুনি যিমান সোনকালে এই কথাটো বিশ্বাস কৰি ল'ব, সিমান সোনকালে আপোনাৰ শৰীৰটো মেডিচিন ফ্ৰী হৈ যাব। আজিৰ যুগত কি কৰিছে, মানুহ প্ৰত্যেকেই ইমানেই হতাশা আৰু নিৰাশাত ভুগিছে, তেওঁলোকে অনবৰতে জেপত কি কৰে, ডিপ্ৰেশ্যনৰ গুলি লৈ ফুৰে, এচিডিটিৰ গুলি লৈ দৰৱ লৈ ঘূৰি ফুৰে। তাৰপিছতে ডায়েবেটিছ আছেই, হাই প্ৰেছাৰ আছেই, তেনেকুৱা ধৰণৰ কিডনীৰ প্ৰব্লেম, হাৰ্টৰ প্ৰব্লেম, অজস্ৰ বেমাৰৰ দৰৱ লৈ পকেটত ঘূৰি ফুৰে। তো এইবোৰৰ পৰা মুক্তি পাবৰ কাৰণে পিৰামিড স্পেচিয়েল ছ'চাইটি মুভমেণ্টৰ ব্যক্তিসকলক বা পিৰামিড মাষ্টাৰক সদায় মেডিচিন ত্যাগ কৰিবলৈ পৰামৰ্শ দিয়া হয়। এইটো এটা আমাৰ প্ৰিন্সিপালৰ ভিতৰতে পৰে। লগতে মৌনতা, আপুনি যিমান গহন ধ্যান কৰিব সিমানে আপুনি লাহে লাহে মৌন হ'বলৈ আৰম্ভ কৰিব। আৰু মৌনতাই বেষ্ট। মৌনতা আপোনাৰ আত্মজ্ঞান বঢ়োৱাত সহায় কৰে। আমি যিবোৰ ধ্যানৰ দ্বাৰা ব্ৰহ্মাণ্ডীয় শক্তি নিজৰ শৰীৰত একত্ৰিত কৰোঁ, সেই ঊৰ্জা যাতে বাহিৰলৈ ওলাই যাব নোৱাৰে, তাৰ কাৰণে আমি মৌনতা অৱলম্বন কৰাটো প্ৰয়োজনীয়। এইটো এটা হ'ল PSSM-ৰ 18টা প্ৰিন্সিপালৰ ভিতৰতে এটা। পূৰ্ণিমা ধ্যান। পূৰ্ণিমা বুলি ক'লেতো আপোনালোকে প্ৰত্যেকেই গম পায় যে কিমান সুন্দৰ লাগে পৰিৱেশটো। পূৰ্ণিমাৰ গুণটো কি হয়, আপোনাৰ শৰীৰত যিয়েই গুণ নাথাকক, ই লাগে আপোনাৰ খং হওক নতুবা কিবা বেমাৰ হওক, কি কৰে পূৰ্ণিমাৰ এটাই কাম হৈছে কি, ই 2 গুণৰ পৰা 3 গুণলৈ সেই বস্তুটো বঢ়াই দিব পাৰে। আমি যদি ধ্যান কৰোঁ পূৰ্ণিমাৰ দিনাখনে, তেতিয়াহ'লে এনাৰ্জিটো কি হ'ব, মানে কি আমি যদি ভাল ঊৰ্জা ব্যৱহাৰ কৰোঁ ভালটো বাঢ়ি যাব, বেয়াটো ব্যৱহাৰ কৰোঁ তো বেয়াটো বাঢ়ি যাব, হয়নে? তো সেইটো কাৰণে আমি কি কৰিম, পূৰ্ণিমাৰ দিনাখন বেছিকৈ ধ্যান কৰিম। পূৰ্ণিমাৰ ধ্যানৰ ঊৰ্জা 3 গুণ বৃদ্ধিলৈ হয়। তো 3 গুণ বৃদ্ধি ঊৰ্জা, যিটো ঊৰ্জা আমি নৰ্মেলি ধ্যান কৰোঁতে পাওঁ, সেই ঊৰ্জাৰ 3 গুণ হয়
পূৰ্ণিমাৰ দিনাখন, তেতিয়াহ'লে সেইকাৰণে পিৰামিড স্পিৰিচুৱেল ছ'চাইটি মুভমেণ্টৰ এটা প্ৰিন্সিপাল আছে যে পূৰ্ণিমা ধ্যান আৱশ্যক, অতি আৱশ্যক। পূৰ্ণিমা ধ্যানত আপুনি বহক মিনিমাম 3 ঘণ্টা, তাৰ পৰা আপোনাৰ শৰীৰে যিমানখিনি ল'ব পাৰে ধ্যান, সিমানখিনি আপুনি ধ্যান কৰক আৰু ইয়াৰ উৰ্জাৰ পৰা আপুনি ভাল ফল লাভ কৰক। ইয়াকে কৈ মোৰ আজি 18টা প্ৰিন্সিপালৰ ভিতৰত 3টা শেষ কৰিলোঁ। ধন্যবাদ, নমস্কাৰ।